নমস্কাৰ আজি কাতি বিহুৰ উৰুকা আৰু আজি সকলো মানে প্ৰায়খিনি সদস্যই মিলি কাতি বিহুটো একেলগে উদযাপন কৰিম বুলি ভাবিলোঁ আমি গৈ আছোঁ পিঠাগুড়ি খুন্দিবলৈ থাকে মানে বিহুকে বি নাপা বিহু গ'লে বি নাপাকা বৰলা বৰলা ঠি নাই বৰলা বৰলাক নিদিবা ঠাই ৰাতিয়ে উঠিয়ে মুখ হাত নুধুৱে বৰলা ভটিয়াই যায় ৰসগোল্লা ৰৈ ধেমালি ৰৈ ধেমালি এতিয়া আমি আহি আছোঁ নাৰিকল বিচাৰিবলৈ এঘৰ নাৰিকল বিচাৰি আহি আছোঁ নাৰিকল আছে নাই গমেই নাপাওঁ পাৰিব লাগিব পৰাই আছে নেকি নাৰিকল পৰা অভিযান নাৰিকল পাৰিছে দুজনীয়ে কিন্তু পৰা নাই নাৰিকল হৰা নাই কিন্তু নাৰিকল কিন্তু হৰা নাই দেই ফাইনেলি আহি গ'ল মহাবালী কি মহাবালী মহেন্দ্ৰ বাহুবলী মজা নাই গ'ল আমি ৰাবাব টেঙা কৰি খাম দি কিমান টেষ্টি জলকীয়া লগত ভাল লাগিব ইমান ধুনীয়া পৰিৱেশটো নাৰিকল পৰাও হৈ গ'ল পিঠাগুড়ি খুন্দাও হৈ গ'ল এতিয়া আমি নাৰিকলৰ পানী খাম তাৰপিছত ৰবাব টেঙা খাম তাৰপিছত আমি পিঠা পনা বনোৱাত লাগিব কিমান ধুনীয়া ওলালে একদম বগা বগা কাটি আমি বনাম ধূপ পিঠা নাৰিকল ৰাণী কি যে হওক এয়া আমাৰ মেইন জনী চব এইফালে ঘূৰি দিয়কচোন এইফালে ঘূৰি দিয়ক এইফালে ঘূৰি দিয়ক ওপৰটো নচ এইবোৰ খানা থালি ৰেডি হৈছে মানে সেইফালে মানে এইটো নকশাটো অলপ বেলেগ আছলি নামলে কি আমাৰ গাঁৱত গুড মৰ্ণিং আজি উঠাটো দেৰি হ'ল কালি ৰাতি টোপনি খতি পিঠা পনা বনোৱাত আৰু এতিয়া চবেই দেৰিকৈ উঠি মুখ হাত ধুই চবেই প্ৰথমতে চাহ খাবলৈ হেপী কাতি বিহু সকলোলৈকে কাতি বিহুৰ শুভেচ্ছা জনাইছোঁ কালি ৰাতি বনোৱা পিঠাৰে আমি চাহ খাইছোঁ দেখাইছোঁ ৰ'ব মানে প্লেট চফা হৈ গ'ল আমাৰ তুলসী পাতি মুচি আছে প্ৰিয়ংকা বাইদেউ আৰু পাহনা বাইদেউ এতিয়া আমি চবেই পথাৰত চাকি দিবলৈ ওলাই আছোঁ ওলাই হোৱাই নাই আমি গামোচাখন জাপি দে আমি পথাৰত চাকি দিবলৈ যাম চবেই ওলাই আছে আমি প্ৰায় সন্ধিয়া হ'বলৈ হৈছে ৰেডি নে তুমি কোনো অঁ অলিম্পিকাৰ ৰাণী ওলাই আছে ওলাই হোৱাই নাই সন্ধিয়া হ'বলৈ হৈছে এতিয়া কেতিয়া যাব অঁ পথাৰ পালোহি ওচৰতে নাই নালাইটো
আজি অসমীয়াৰ সংস্কৃতি সেই উপলক্ষে আজি তেওঁবিলাকে যুৱক যুৱতীসকলে আপোনাৰ কাতি বিহুৰ উপলক্ষে তেওঁ সকলোখিনি পিঠা পনা ইত্যাদি খুন্দি সকলো ৰঙে আনন্দৰে তেওঁবিলাকে আজি এই তুলসী গুৰিত তেওঁ এখনি শৰাই আগবঢ়াই তেওঁবিলাকে ইয়াতে ঘোষাৰ বাণীৰে প্ৰাৰ্থনা জনাইছে। ইয়াতে তেওঁবিলাকৰ এই যিখিনি মনত ভাৱ কল্পনা কৰিছে সেইখিনিও যেন আগলৈকে এই সংস্কৃতি ৰাখিবৰ কাৰণে জীয়াই ৰাখিবৰ কাৰণে তেওঁবিলাকৰ মনৰ ভাৱবিলাক পৰিপূৰ্ণ কৰি সকলো বুলি প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ তেৰাসকলৰ প্ৰতি এষেক বিধান কৰিছে নেকি পা কৰে কৃষ্ণ হাৰি ওলাইছনে? নমস্কাৰ। আজি আমি নৰ্থ ইষ্ট ছিষ্টাৰ্ছৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমি সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ চেনেলটো ইমান কম সময়ৰ ভিতৰতে ইমান বেছি মৰমেৰে আঁকোৱালি লোৱাৰ বাবে, আৰু আশা ৰাখিছোঁ সকলোৱে এইদৰে আমাক মৰম দি যাব আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ।